নমস্কাৰ সকলোলৈ মোৰ চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। মই বৰ্তমান এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত আসাম সিভিল সাৰ্ভিস এক্সামৰ কোচিং লৈ আছো আৰু তাত মোৰ ডেইলি এনসাৰ ৰাইটিংৰ প্ৰেক্টিছ হয়। মোৰ এই মেইনছ এনসাৰ ৰাইটিং কপিৰ ওপৰত অধ্যাপকে দিয়া ফিডবেকবোৰ অতি গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'ত মই সেই ফিডবেকবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছো, য'ত মোৰ উত্তৰৰ গুড এণ্ড বেড দুইটা দিশেই থাকিব। মোৰ ষ্ট্ৰং আৰু উইক পইণ্টছবোৰ স্ক্ৰীনত দেখুওৱা হ'ব আৰু কিদৰে মই সেই ভুলবোৰ ঠিক কৰিবলৈ যত্ন কৰি আছো সেই কথাও আলোচনা কৰিম। লগতে জনাব বিচাৰো যে মই এই ভিডিঅ'ত কেৱল মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু এনসাৰৰ ওপৰত অধ্যাপকে দিয়া ফিডবেকহে শ্বেয়াৰ কৰিবলৈ ওলাইছো। ই কোনো প্ৰফেশ্যনেল পৰামৰ্শ বা গাইডেন্স নহয়। আসাম সিভিল সাৰ্ভিস পৰীক্ষাৰ এনসাৰ ৰাইটিং ডেভেলপ কৰিবলৈ মোৰ এই অভিজ্ঞতাসমূহ আপোনালোকৰ বাবেও সহায়ক হ'ব বুলি আশা কৰোঁ। ভুল কৰাটো স্বাভাৱিক নহয় জানো, কিন্তু সেই ভুলৰ পৰা শিকি আগবঢ়াটো অতি প্ৰয়োজনীয়। ময়ো ঠিক একেদৰেই আগবাঢ়ি আহিছোঁ। সেয়ে ভিডিঅ'টো মনোযোগেৰে চাব আৰু আপোনালোকৰ প্ৰশ্ন মতামত কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ লগত আজি মই যিটো প্ৰশ্ন লৈ আহিছোঁ সেইটো হৈছে GS পেপাৰ 2ৰ হিষ্ট্ৰীৰ কুৱেশ্যন, মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যন। কুৱেশ্যনটো হৈছে ব্ৰিটিছসকলে বংগত স্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা উদ্দেশ্যসমূহ কি আছিল? এই ব্যৱস্থাৰ প্ৰভাৱসমূহ আলোচনা কৰা। এই প্ৰশ্নৰ 10 নম্বৰৰ বাবে হয় আৰু মেক্সিমাম 150টা শব্দৰ ভিতৰত ইয়াৰ উত্তৰ লিখিব লাগিব। এই প্ৰশ্নটোৰ উত্তৰ মই এনেদৰে লিখিছোঁ। দুটা পেজত সম্পূৰ্ণ এনসাৰটো লিখি উলিয়াইছোঁ, কাৰণ 150টা শব্দৰ কাৰণে কেৱল 2 পেজ দিয়া থাকে। 2 পেজৰ ভিতৰতে আমি লিখাটো উচিত। আমি মেইনছৰ এনসাৰ ৰাইটিং কৰাৰ আগত কিছুমান বেছিক কথা কেইটামান জনা প্ৰয়োজন। আহক প্ৰথমে আমি সেইকেইটা চাই লওঁ, তাৰ পাছত এই এনসাৰটোৰ ইভালুৱেশ্যন কৰিম, অৰ্থাৎ যিটো ফিডবেক দিয়া হৈছে মোৰ প্ৰশ্নৰ উত্তৰসমূহৰ ওপৰত, সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। প্ৰথম আমি সেই বিষয় বেছিক কথাখিনি চাই লওঁ আহক। আমি মেইনছৰ এনসাৰ ৰাইটিং কৰোঁতে এটা কথা মনত ৰখা দৰকাৰ যে এনসাৰটো 3টা ছেকশ্যনত দিবলগীয়া হয়: আৰম্ভণি, মেইন বডি আৰু কনক্লুজন, অৰ্থাৎ সামৰণি। আমি ভাল এটা সুন্দৰ আৰম্ভণিৰে উত্তৰটো প্ৰস্তুত কৰিব লাগিব। এইটো হ'ব আপোনালোকৰ 10% অফ দ্য এনসাৰ, অৰ্থাৎ আপুনি সম্পূৰ্ণ যিমান এনসাৰ লিখে তাৰ 10% হ'ব লাগিব ইন্ট্ৰডাকশ্যন। এইটো 1 বা 2 লাইন অথবা কেতিয়াবা মেক্সিমাম 3 লাইনৰ ভিতৰত লিখিব পাৰি। তাতকৈ দীঘল হ'লে ইমান ভাল আৰম্ভণি বুলি ক'ব নোৱাৰি। আৰু এইটো বিভিন্ন ধৰণৰ হ'ব পাৰে। আপুনি বিভিন্ন ধৰণে ইন্ট্ৰডাকশ্যন দিব পাৰে: ডাটা বেছড, ডেফিনেশ্যন বেছড, কোট অৰ্থাৎ মন্তব্য। যিকোনো বিষয়ৰ ওপৰত যদি কোনোবাই কিবা মন্তব্য দিছে সেই মন্তব্য উঠাই আনি আমি ইয়াত আৰম্ভণি হিচাপে দিব পাৰোঁ, নহ'লে অৰিজিন বেছড। এই চাৰিওটাৰে আমি উদাহৰণ ইয়াত চাবলৈ চেষ্টা কৰোঁ আহক। এক্সাম্পলছ অফ ইন্ট্ৰডাকশ্যন ষ্টাইল। ইন্ট্ৰডাকশ্যন ষ্টাইলৰ ইয়াত মই উদাহৰণ দিছোঁ। প্ৰথমতে দিছোঁ ডাটা বেছড। 1793 চনত লৰ্ড কৰ্ণৱালিছৰ অধীনত ব্ৰিটিছে বংগত স্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰে, যিয়ে সেই সময়ত ভাৰতৰ প্ৰায় 19% মাটি সামৰি লৈছিল। অৰ্থাৎ ইয়াত এটা ডেটা প্ৰভাইড কৰা হৈছে। 19% মাটি তেতিয়াৰ প্ৰায় 19% মাটি 1719 চনত লৰ্ড কৰ্ণৱালিছৰ অধীনত ব্ৰিটিছে বংগত স্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰোঁতে সামৰি লৈছিল। সেই কথা ইয়াত ডাটা সহকাৰে দিয়া হৈছে, গতিকে এইটো হৈছে এটা ডাটা বেছড ইন্ট্ৰডাকশ্যন। দ্বিতীয়তে হৈছে ডেফিনেশ্যন বেছড। কিছুমান সংজ্ঞা দিও আমি আৰম্ভণি কৰিব পাৰোঁ। ইয়াত স্থায়ী বন্দোবস্তি ব্যৱস্থাৰ যিহেতু আলোচনা কৰিম আমি, গতিকে তাৰে উদাহৰণ লৈ আহিছোঁ। স্থায়ী বন্দোবস্তি ব্যৱস্থা হৈছে এক ভূমি ব্যৱস্থাপনা পদ্ধতি য'ত জমিনদাৰসকলক বংশানুক্ৰমিক মালিকৰ স্বীকৃতি দিয়া হৈছিল আৰু তেওঁলোকে কৃষকৰ পৰা খাজানা সংগ্ৰহ কৰি ইংৰাজত দিবলগীয়া হৈছিল। এইটো হৈছে এটা ডেফিনেশ্যন। বন্দোবস্তি ব্যৱস্থাৰ, স্থায়ী বন্দোবস্তি ব্যৱস্থাৰ এটা ডেফিনেশ্যন, সংজ্ঞা। সেই সংজ্ঞাটোৰে আমি কুৱেশ্যনটোৰ আৰম্ভণি কৰিব পাৰোঁ। নেক্সট হৈছে কোট বেছড, অৰ্থাৎ মন্তব্য। কোনোবাই যিটো কুৱেশ্যন দিয়া হৈছে সেই কুৱেশ্যনত থকা থিমটোৰ ওপৰত বা ছাবজেক্টটোৰ ওপৰত যদি কোনোবাই কিবা মন্তব্য আগবঢ়োৱা আছে, তেন্তে সেই মন্তব্যটো তুলি আনি বা উঠাই আনি আমি ইয়াত আৰম্ভণি হিচাপে লিখিব পাৰোঁ। ইয়াত এটা কোট দিয়া হৈছে: কৰ্ণৱালিছৰ মন্তব্য মতে লক্ষ্য আছিল ব্ৰিটিছ স্বাৰ্থৰ প্ৰতি বান্ধ খাই থকা ভূমি মালিকী অভিজাত শ্ৰেণী সৃষ্টি কৰা। এইটো এটা মন্তব্য। সেই মন্তব্যটো লিখিও আমি এই আজি আলোচনা কৰিবলগীয়া কুৱেশ্যনটোৰ
আৰম্ভণি কৰিব পাৰোঁ। নেক্সট হৈছে অৰিজিন বেছড। 1793 চনৰ অৰ্থাৎ 1793 চনৰ কৰ্ণৱালিছ সংহিতাৰ জৰিয়তে এই স্থায়ী বন্দোবস্তি ব্যৱস্থা আৰম্ভ হৈছিল আৰু ই ব্ৰিটিছৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণাসমূহৰ পৰা অনুপ্ৰাণিত হৈছিল। অৰ্থাৎ ইয়াত অৰিজিন দিয়া হৈছে যে এই স্থায়ী বন্দোবস্তি ব্যৱস্থা ক'ৰ পৰা আহিছে বা কেনেদৰে ইমপ্লিমেণ্ট কৰা হৈছে সেই গোটেইখিনি ইয়াত বুজোৱা হৈছে। অৰ্থাৎ অৰিজিন লিখা হৈছে, ক'ৰ পৰা উৎপত্তি হৈছিল সেই বিষয়ে লিখা হৈছে। ইয়াৰ দ্বাৰাও আমি এটা ইন্ট্ৰডাকশ্যন লিখিব পাৰোঁ। এতিয়া বডি ষ্টাইল কৰাৰ আগতে এটা কথা আপোনালোকক কওঁ যে আপুনি যিমান ভাল আৰম্ভণি লিখিলেও আপোনাক বেছি মাৰ্কছ নিদিয়ে, এইটো কথা মন কৰা দৰকাৰ। কিন্তু যদি আৰম্ভণি একেবাৰে নিলিখে তেতিয়াও মাৰ্কছ কমকৈ পোৱাটো নিশ্চিত। গতিকে আৰম্ভণি যদি নিলিখে তেন্তে আপুনি পাবলগীয়া মাৰ্কছতকৈ 1.5-2 মাৰ্ক কমকৈ পাব। গতিকে এটা ক্ৰিপছ ধুনীয়া চমু যদি আৰম্ভণি লিখিব পাৰোঁ তেতিয়া নিশ্চয় আমি পাবলগীয়া মাৰ্কছতকৈ 1 বা 1.5 মাৰ্ক বেছি পোৱাৰ চান্স এটা থাকে। এতিয়া আহোঁ বডি ষ্টাইললৈ। ই হৈছে এনচাৰৰ সম্পূৰ্ণ 80%, অৰ্থাৎ 80% অফ দ্য এনচাৰ। আপুনি যিমান এনচাৰ লিখে তাৰ 80%ই হ'ব বডি ষ্টাইল। বডি ষ্টাইল মেইনলি এড্ৰেছিং দ্য ডিমাণ্ড অফ দ্য কুৱেশ্যনে কি বিচাৰিছে সেইটোহে আমি এড্ৰেছ কৰি এনচাৰ লিখিব লাগিব। এইটো আমি ডিফাৰেণ্ট ডাইমেনশ্যনত লিখিব পাৰোঁ। ডাইমেনশ্যনখিনি সাধাৰণতে পেষ্টেল বা ষ্টেপল দি আমি বুজাব বিচাৰোঁ। পেষ্টেল হৈছে অৰ্থাৎ পলিটিকেল, এডমিনিষ্ট্ৰেশ্যন, ছ'চিয়েল, টেকনিকেল, ইকনমিকেল, লিগেল, এই গোটেইখিনি দিশ সামৰি যদি আমি এটা এনচাৰ প্ৰস্তুত কৰোঁ, বনাওঁ, তেতিয়া সেইটো সুন্দৰ আৰু ভাল মাৰ্কছ কেৰি কৰিবৰ কাৰণে উপযুক্ত এনচাৰ হ'ব। গতিকে আমি যিকোনো এনচাৰ কৰোঁতে এই দিশখিনি সামৰি ল'বলৈ চেষ্টা কৰা উচিত। সম্ভৱ গোটেইখিনি সকলো কুৱেশ্যনতে এই গোটেইখিনি পইণ্টছ আমি সামৰিব নোৱাৰিবও পাৰোঁ, তথাপিতো অধিক সংখ্যক এই পইণ্টছবোৰ সামৰি ল'বলৈ চেষ্টা কৰা উচিত। ইয়াৰ পাছত কনক্লুজন ষ্টাইল, অৰ্থাৎ সামৰণি। এনচাৰ কপিৰ সামৰণি কেনেকুৱা হ'ব লাগিব? ই হ'ব লাগিব আপোনাৰ 10% অফ দ্য এনচাৰ। উত্তৰৰ 10%তকৈ বেছি হ'ব নালাগিব, 10%ৰ ভিতৰত হ'ব লাগিব, 1 বা 2 লাইনৰ ভিতৰত হ'ব লাগিব, মেক্সিমাম 3 লাইনত লিখিব পাৰে। আৰু যদি আপুনি এটা ভাল কনক্লুজন লিখে, সামৰণি লিখে, ই আপোনাৰ কাৰণে এটা চাইকলজিকেল এডভান্টেজেছ হ'ব। কাৰণ যদি আপুনি প্ৰশ্নটোৰ শেষত এটা সুন্দৰকৈ 2-3টা লাইন লিখি থৈছে, তেতিয়া যদি পৰীক্ষকে বহীটো চাওঁতে সেই দেখে, তেতিয়া আপোনাক নিশ্চয় 1 বা 2 মাৰ্ক বেছিকৈ দিবলৈ তেওঁ সাজু হ'ব। কাৰণ ই চাইকলজিকেল এটা ইম্পেক্ট পেলাব তেখেতৰ ব্ৰেইনত। গতিকে ভাল এটা কনক্লুজন লিখাটো আমাৰ ভাল মাৰ্কছ কেৰি কৰাৰ কাৰণে উপযুক্ত। গতিকে আমি কনক্লুজন কেনেদৰে লিখিব পাৰোঁ? কুৱেশ্যন বেছড হ'ব পাৰে। কেতিয়াবা আমি বিষয়টোৰ ওপৰত এটা কুৱেশ্যন ৰেজ কৰি সামৰণি কৰিব পাৰোঁ, কেতিয়াবা থিমছৰ ওপৰত কৰিব পাৰোঁ, নহ'লে কোট বা মন্তব্য। যদি আপুনি আৰম্ভণি কোটৰ দ্বাৰা কৰিছে তেতিয়া সামৰণি কোট কেতিয়াও নকৰিব, ইয়াত বেলেগ ধৰণে কৰিব পাৰে। নহ'লে ফিউচাৰ বেছড, ভৱিষ্যত কৰিবলগীয়া কিবা থাকিলে, কিবা কৰিবলৈ চলুশ্যন দিব বিচাৰিলে তেতিয়া ফিউচাৰ বেছড, চলুশ্যন বেছড দিব পাৰে, নাইবা বেষ্ট প্ৰেক্টিচেছ বেছড দিব পাৰে। এনেদৰে কনক্লুজন ষ্টাইলত দিব পাৰে। ইয়াৰ বিষয়ে আমি চাই লওঁ আহক। ইয়াত উদাহৰণ দিছোঁ 2টা, বেষ্ট প্ৰেক্টিচেছ বেছড। আজিৰ বিষয়টোৰ লগত সংগতি ৰাখি এটা লিখা হৈছে, এটা আদৰ্শ ভূমি নীতি হৈছে ৰাজস্বৰ প্ৰয়োজনৰ সৈতে কৃষকৰ কল্যাণৰ ক্ষমতা ৰাখি আগবঢ়োৱা, যি স্থায়ী বন্দোবস্তি ব্যৱস্থাত অনুপস্থিত আছিল। অৰ্থাৎ এই লাইনটোৰে আমি এই পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাৰ কনক্লুজন কৰিব পাৰোঁ। এইটো এটা বেষ্ট প্ৰেক্টিচেছ বেছডৰ উদাহৰণ। দ্বিতীয়তে থিম বেছড হৈছে ঔপনিৱেশিক অৰ্থনৈতিক নীতিসমূহ কেনেদৰে ৰাজস্ব আহৰণক প্ৰাধান্য দিয়ে কিন্তু গ্ৰাম্য সমৃদ্ধিক উপেক্ষা কৰে তাৰ এটা সুস্পষ্ট প্ৰতীক হৈ আছে স্থায়ী বন্দো ব্যৱস্থা। এইটো এনেদৰেও আমি এটা থিম বেছড কনক্লুজন তৈয়াৰ কৰিব পাৰোঁ। আহক এতিয়া আজিৰ এই প্ৰশ্নটো চাওঁ। প্ৰশ্নটো হৈছে, ব্ৰিটিছসকলে বংগত স্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যসমূহ কি আছিল? এই ব্যৱস্থাৰ প্ৰভাৱসমূহ আলোচনা কৰা। 10 নম্বৰ আৰু মেক্সিমাম 150টা শব্দৰ ভিতৰত উত্তৰটো লিখিব লাগিব। এই প্ৰশ্নটোৰ উত্তৰ লিখোঁতে মই আৰম্ভণি এনেদৰে লিখিছিলোঁ। ইয়াত মই লিখিছোঁ, প্ৰশাসনিক ব্যৱস্থাৰ উপৰিও ব্ৰিটিছসকলে নিজৰ ৰাজহ বৃদ্ধি কৰিবলৈ মূলতঃ 3 ধৰণৰ ভূমি ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু বিকাশ কৰিছিল। এই ব্যৱস্থাৰে এটা হ'ল স্থায়ী বন্দোবস্তি ব্যৱস্থা।
ইয়াত আপোনালোকে মন কৰিব মই ইমান দীঘলীয়াও লিখা নাই আৰু বেছি ছুটিও কৰা নাই গতিকে ইয়াৰ মোৰ ফিডবেক হিচাপে দিছে ফেয়াৰ ইন্ট্ৰোডাকশ্যন অৰ্থাৎ এইটো এটা ভাল ইন্ট্ৰোডাকশ্যন ইয়াৰ পাছত মই আগবাঢ়ি লিখিছোঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মাটিৰ মালিকৰ মাজত হোৱা ভূমি ৰাজক সংগ্ৰহৰ স্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যসমূহ এনেধৰণৰ অৰ্থাৎ ইয়াত কুৱেশ্যনত কোৱা হৈছিল যে উদ্দেশ্যসমূহ কি আছিল এই বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যসমূহ কি আছিল আৰু দ্বিতীয়তে কোৱা হৈছে ইয়াৰ প্ৰভাৱ গতিকে ইয়াৰ মেইন বডিটো হৈছে উদ্দেশ্য আৰু প্ৰভাৱ নহয় জানো গতিকে মই ইয়াত উদ্দেশ্য লিখিবলৈ এনেদৰে লিখিছিলোঁ কিন্তু মোক ইয়াত কৈছে যে ফৰ বেটাৰ ক্লিয়াৰিটি ইউ কেন গিভ হেডিং অৰ্থাৎ মই ইয়াৰ সলনি যদি হেডিং লিখি এনেদৰে বক্স এটা বনোৱালো হয় তেতিয়া দেখিবলৈ সুন্দৰ হ'লহেঁতেন প্ৰেজেণ্টেশ্যনো ভাল হ'লহেঁতেন আৰু মাৰ্কছ কেৰি কৰিবলৈও মোৰ কাৰণে ভাল হ'লহেঁতেন গতিকে সেইটো ভুল হৈছে মোৰ নেক্সট টাইম লিখোঁতে বা আগলৈ আপোনালোকেও লিখোঁতে এটা হেডিং দিব যে কাৰণসমূহ এনেধৰণৰ আৰু তাৰ তলত এনেদৰে এক্সপ্লেইন কৰিব তাৰ পাছত মই লিখিছিলোঁ স্থায়ী বন্দোবস্তি ব্যৱস্থাৰ উদ্দেশ্যসমূহ ইয়াত এনেদৰে মই প্ৰেজেণ্ট কৰিছিলোঁ এক নম্বৰত দিয়া হৈছে নিয়মীয়া ৰাজহৰ প্ৰৱাহ নিশ্চিতকৰণ মাটিৰ বিনিয়োগ উৎসাহিত কৰা ৰাজহ বিষয়ক সকাহ দিয়া দুৰ্নীতি নিবাৰণ বা প্ৰসাৰ হ্ৰাস কৰা প্ৰশাসনিক সুবিধা আৰু জমিনদাৰসকলৰ অনুগত্য লাভ কৰা এই গোটেইখিনি মই এনেদৰে প্ৰেজেণ্ট কৰিছোঁ এইটো ঠিকেই আছিলে কিন্তু মই ইয়াত এটা যদি হেডিং দিলোঁ হয় আৰু তাক যদি বক্সৰ আণ্ডাৰত লিখিব পাৰিলোঁ হয় লিখা হ'লে মই নিশ্চয় ভাল এটা ইম্প্ৰেশ্যন আনিব পাৰিলোহেঁতেন তাৰ পাছত দ্বিতীয় ছেকশ্যনত কুৱেশ্যনত কোৱা হৈছিলে যে ইয়াৰ প্ৰভাৱসমূহ কি প্ৰভাৱসমূহ আলোচনা কৰা গতিকে মই ইয়াত স্থায়ী বন্দোবস্তি ব্যৱস্থাৰ উদ্দেশ্য যেনেকুৱা আছিল কিন্তু ইয়াৰ প্ৰভাৱ ঠিক তেনেধৰণৰ নাছিল নহয় জানো ইয়াৰ প্ৰভাৱসমূহ এনেদৰে আলোচনা কৰিব পাৰোঁ কিন্তু মই ইয়াতো এটা ভুল কৰিলোঁ যে ইয়াৰ বিষয়ে কোনো হেডিং দিয়া নাছিলোঁ গতিকে ইয়াত হেডিং এটা দিয়াৰ প্ৰয়োজন আছিল লগতে মই বক্স বনাব লাগিছিলে সেই বক্সটোও নবনালোঁ তাৰপাছত মই পইণ্টসমূহ এনেদৰে লিখিছোঁ কৃষি উৎপাদনশীলতা হ্ৰাস সামাজিক বৈষম্য অন্যায়ৰ কৰ সংগ্ৰহ মালিকৰ ক্ষমতা বংশগত মাটিৰ মালিকীস্বত্ব মাটি বাজেয়াপ্ত এই গোটেইখিনি মই এনেদৰে লিখিছোঁ ইয়াত দিছে ভেলিড পইণ্ট বুলি ছাব হেডিঙৰ সৈতে গতিকে এইটো ঠিকে আছিলে শেষত মই লিখিছোঁ সামৰণিত স্থায়ী বন্দোবস্তি ব্যৱস্থাৰ উদ্দেশ্যসমূহ ইতিবাচক থকা দেখিবলৈ পোৱা যায় যদিও ইয়াৰ বহুল প্ৰভাৱসমূহ প্ৰায় নেতিবাচক আছিল গতিকে এই ব্যৱস্থাৰ ঠাইত 1822 চনত মহলবাৰী ব্যৱস্থা গ্ৰহণ কৰা হয় ইয়াত মই এটা অৰিজিনো দিছোঁ আৰু লগতে ইয়াৰ প্ৰভাৱ কেনেকুৱা আছিল সেই বিষয়েও কৈছোঁ আৰু তাৰ পৰিৱৰ্তে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল পাছলৈ সেই বিষয়ে লিখা হৈছে গতিকে সামৰণিও ঠিক ঠাক আছে ইমান বেয়াও হোৱা নাই কাৰণ যিহেতু প্ৰথমবাৰ এনচাৰ কৰিছোঁ বিভিন্ন ভুল হ'ব পাৰে যিহেতু মই আপোনালোকৰ ওচৰত মোৰ এক্সপেৰিয়েঞ্চে শ্বেয়াৰ কৰিছোঁ গতিকে আগলৈ আগবাঢ়ি গৈ থাকোঁতে আৰু আগৰ ভিডিঅ'সমূহত নিশ্চয় ডেভেলপ হ'ব সেইখিনি আপোনালোকে দেখিবলৈ পাব গতিকে ইয়াত মোৰ পাছত এটা হেৰি দিছে ফিডবেক দিছে ফিডবেকটো ইয়াত চাই ল'ব পাৰে আপোনালোকে ফিডবেকত লিখিছে অভাৰঅল ৱেল ৰিচাৰ্চ কণ্টেণ্ট অৰ্থাৎ যিটো মই এনচাৰ কপি লিখিছোঁ সেইটো ভাল হৈছে ৰিচাৰ্চ কৰি লিখা অৰ্থাৎ ভালদৰে পঢ়ি শুনি লিখা হৈছে প্ৰেজেণ্টেশ্যন ইজ ইজি টু ফ্ল' অৰ্থাৎ ভাল হৈছে ফ'ল' কৰা হৈছে ভালদৰে প্ৰেজেণ্টেশ্যন আগবঢ়াই লিখা হৈছে নিড টু আণ্ডাৰলাইন দ্য কিৱৰ্ডছ ইয়াত মই কিৱৰ্ডছবিলাকত আণ্ডাৰলাইন কৰা নাছিলোঁ সেই আণ্ডাৰলাইন যদি কৰিলোঁ হয় তেতিয়া নিশ্চয় ভাল হেঁতেন যেনে ইয়াত ফলত কৃষি উৎপাদনশীলতাৰ হ্ৰাস পাইছে নহয় জানো ইয়াত যদি মই এনেদৰে আণ্ডাৰলাইন কৰিলোহেঁতেন তেতিয়া নিশ্চয় ভাল হ'লহেঁতেন সেই আণ্ডাৰলাইনৰ অভাৱ হোৱাৰ কথা কৈছে লগতে ইয়'ৰ হেণ্ড ৰাইটিং ইজ লেজিবল এণ্ড ক্লিন অৰ্থাৎ মোৰ হেণ্ড ৰাইটিং দেখাত স্পষ্ট আৰু ভাল হৈছে বুলি কৈছে কিপ ৰাইটিং লিখি থাকিবলৈ কৈছে যদি আমি এনচাৰ ৰাইটিং ডেইলি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া নিশ্চয় ডেভেলপ হ'ব সেই কথা তেখেতলোকে মোক কৈছে গতিকে এয়ে আছিল আজিৰ ভিডিঅ'টো মোৰ এক্সপেৰিয়েঞ্চ এনেদৰে শ্বেয়াৰ কৰিলোঁ আগলৈ কৰি থাকিম গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ ধন্যবাদ